So hello everyone, welcome back to my YouTube channel again. So এতিয়া আমি আছো কহৰাত মানে আছো কাজিৰঙা ন্যাশনাল পাৰ্কত। তো এতিয়া ইয়াৰ পৰা আমি যাম বোকাখাট। বোকাখাটলৈ ইয়াৰ পৰা 22 কিলোমিটাৰ। সো বোকাখাটত গৈ আপোনালোকক দেখাই আছো আৰু খাইও আছো অসম বিখ্যাত পেৰা। তো আমি পেৰা খাবলৈ গৈ আছো বোকাখাট। সো যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত বেল আইকনটো প্ৰেছ কৰিব, তেতিয়াহ'লে মোৰ লেটেষ্ট ভিডিঅ' আহিলে আপোনালোকে পাই থাকিব। আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে ফিড ব্লগ বিট। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। গৈ আছোঁ বোকাখাট অসম বিখ্যাত পেৰা খাবলৈ। চ' লেটছ গ'। হাটলৈ এতিয়া আৰু 3 কিলোমিটাৰ আছে। চাৰিওফালে চাব পাৰে কি ধুনীয়া চাহ বাগিচা, কি ধুনীয়া চাহ বাগিচা, চাৰিওফালে চাহ ধুনীয়া চাহ বাগিচা। চাহ বাগিচাৰ মাজেৰে আমি আহি আছোঁ। 3 কিলোমিটাৰ বেছি দূৰ নহয়, আমি আৰু বোকাখাট পামেই। দীপ, পেৰা খোৱাৰ কাৰণে তুমি এক্সাইটেড না? তোমাৰ পেৰাহান মুখখনত আজি পেৰা খুৱাই দিম। বৰফি আৰু পেৰা বেলেগ বেলেগ দুটা বস্তু। বৰফি বেলেগ, পেৰা বেলেগ। গোলাঘাটৰ পেৰা বোকাখাটৰ পেৰা অসম বিখ্যাত, নাম আছে বুজা। আজি সেই পেৰাই তোমাক খোৱা হ'ম। জোচ তোমাৰ ঠাণ্ডা হৈ গ'লো কিয়? লাহে দাদা লাহে। যিটো এটা খেপ দিছিল দাদাই, বাপৰে বাপ, মানে উৰি যাব মানে আগেৰে। খেপটো দেখিছিলে দেখা নাই? খেপ যি কি নহওক বাৰু, আমি গৈ আছোঁ তালৈ। বহুত টায়াৰ্ড হৈছোঁ একচুৱেলি। ইয়াতে ওলাইছোঁ, মাজতে বহুত ৰখি আহিছোঁ, সেইটো এটা কাৰণ। আৰু অলপ কামো আছিল, সেই কামখিনি কৰিব লগা হ'ল, সেইকাৰণে অলপ দেৰি হ'ল। ৰিজৰ্টত থাকি আৰু ৰখা নাই বেছিটো। আগৰে পৰা প্লেন যে কাজিৰঙা যদি যোৱা হয় তেতিয়াহ'লে বোকাখাট যাম আৰু বোকাখাট গৈ কিনে বোকাখাটৰ পেৰা খাম। চাওঁ এই তেল ডিপু পাৰ হৈ আহিলোঁ। গাড়ীখন ৰিজাৰ্ভত লাগিছে, অলপ তেলটো অলপ ভৰাই লওঁ। ইয়াকো খুৱাব লাগিলে, আমি খাই থাকিলে কেনেকৈ হ'ব, ইয়াকো অলপ খুৱাই লওঁ। গতিকে তেলটো অলপ ভৰাই লৈ কিনে আমি যাম। তেলটো $500 দিব। $87.01 তেলৰ দামটো ক'লোঁ বোলে, 87.01। তো গুৱাহাটীৰ পৰা আহোঁতে 500ৰ তেল ভৰাইছিলোঁ, তাৰপিছত এইখিনি আহি পালোঁ। এতিয়া আৰু $500 ভৰোৱা হ'ল। তেল ভৰা হৈ গ'ল, এতিয়া আমি যাম আৰু। অন কৰি দিলোঁ, ৰিজাৰ্ভত লগাই থৈছিলোঁ। ছিংগল লাইন অলপ ক্ৰছ কৰিব দিগদাৰ হয়।
চ' ৱেলকাম টু বোকাখাট। ত' আপোনাক সকলোকে বোকাখাটলৈ স্বাগতম জনাইছোঁ। আমি আহি গ'লোঁ বোকাখাট। ত' এতিয়া এখন ভাল চাই পেৰাৰ দোকান এখন বিচাৰি কিনে পেৰা খাব লাগিব। ত' বোকাখাট দেখাইছোঁ আপোনালোকক, চাওক। পুলিচ বেৰিকেড, এইখন হৈছে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইটো হৈছে চাৰ্কিট হাউচ, ৰেচিডেন্ট অফ SDSO বোকাখাট। চাৰ্কিট হাউচ, এয়াই হৈছে বোকাখাট চহৰ। এইখন হৈছে বোকাখাট মেডিকেল শ্বহীদ কমলামেৰী অসামৰিক চিকিৎসালয়। তো গাড়ী টেম্পু ষ্টেণ্ড বোকাখাট। তো মন্দিৰ সেৱা এটা কৰিলোঁ। তো এইখন হৈছে মধুমিতা হোটেল। অলপ আগলৈকে যাওঁ, এইখিনি দেখাওঁ আপোনাক। আগলৈকে যাওঁ, দেখাইছোঁ এনে বোকাখাট টাউন। টাউনখন ডাঙৰ আছে হয় না দীপ? ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বোকাখাট। ত' কৃষ্ণ ক'ত খাবি? মইতো চিনি নাপাওঁ। এতিয়া কাৰোবাক সুধিব লাগিব, এইটো চবতকৈ ভাল পেৰা ক'ত পায়। আগতে ভাত খাম নহয়, আগতে পেৰা খাম। পেৰাখন আমি তাতে খাম। বেছি টাইম লাগে, 15 মিনিটত যাই পাম। তো পাৰি তাতে হোটেলখনত। এই এটাহে খাম পেৰা, দুটা 10টা ধৰি না খাম। এইভাগে আছে নে কিবা? ইয়াতে সুধিব লাগিব কাৰোবাক। অলপ আগুৱাই আহ, অলপ আমি আগুৱাই যাওঁ। যাই চিকন আটা খাম। ইয়াতে দাদা, ইয়াতে চবতকৈ ভাল পেৰা ক'ত পায়? হা মহাৰাজি। আচ্ছা, চ' দাদাই আমাক হাই এটা কৰি দিয়ক, লাইভ আছে। চ' মহাৰাজি হোটেলত চবতকৈ ভাল পেৰা পায় বুলি ক'লে। চ' আমি মহাৰাজি হোটেল যাওঁ। মহাৰাজি হোটেলত গৈ কিনে পেৰা খাওঁ। মহাৰাজি নহয়, চৰি, মহাৰাজ হোটেল। মহাৰাজ এইখন। তো গাড়ীখন আমি পাৰ্ক কৰি দিলোঁ। আছে এইভাগে আছে মহাৰাজ হোটেল। চ' মহাৰাজ হোটেলত আমি খাম পেৰা। তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। চ' মহাৰাজত বোলে পেৰা খতম হৈ গৈছে, পেৰা নাই। গতিকে আমি আহিছোঁ হোটেল স্বাগত। চ' হোটেল স্বাগতত আহি কিনে এই পেৰা জুতিটো ল'ম। ক'ত গ'ল বাকী কেইজন? এই পেৰা খাম বুলি কি ইমান সোনকালে আহিব লাগে নেকি? টেষ্ট চ' স্বাগত হোটেলত আহি পেৰাটো খাম। আপোনালোকে চাই থাকক, বোকাখাটৰ স্পেচিয়েল পেৰা। চ' বোকাখাটৰ স্বাগত হোটেলৰ পেৰা। চ' বোকাখাটৰ পেৰাৰ নাম আছে, আগৰ পৰা কৈ আহিছোঁ, বোকাখাটৰ পেৰা। চ' খাই চাওঁ। বঢ়িয়া, নাম যেনে কাম হয় নাই। আমাক কৃষ্ণ একবাৰ দেখাই দিওঁ, কৃষ্ণ থাকক। মোৰ খতম।
এটা খালোঁ ধুনীয়া টেষ্ট আহি যাব এবাৰ বগাহাটৰ পেৰাটো টেষ্ট লৈ যাব অসম বিখ্যাত পেৰা খাই চাব লাগে দুটা দিছে ধুনীয়া সৰু সৰু পেৰা আৰু এটা খাওঁ আল্টিমেট আহিব আৰু বগাহাটৰ পেৰা টেষ্টৰ জুতি লৈ যাব চ' আমাৰ লগত দিবেশ্বৰ খুৰা আছে তেখেতৰে স্বাগত হোটেলখনত চ' পেৰাৰ কথাখিনি অলপ কৈ দিয়ক আৰু বোকাখাটৰ পেৰা ইমান ফেমাছ আৰু খায়ো বহুত ভাল লাগিলে বোকাখাটৰ পেৰাটো অসমতো বিখ্যাতেই ইয়াত পেৰাটোত ভেজাল নহয় আচ্ছা মানে একদম পূৰা গাখীৰত অলপ চেনি দি পেলাই বনায় আচ্ছা সেইটোৱেই মানে আচ্ছা এই পেৰাটো আকৌ অন্যত বনালে আকৌ ইমান সোৱাদ নহয় আচ্ছা ঠিক আছে থেংক ইউ ইমান মানে ধুনীয়া পেৰা খোৱাৰ কাৰণে নাম আছে আমি গুৱাহাটীৰ পৰা আহিছোঁ স্পেচিয়েলি মানে কাজিৰঙা আহিছিলোঁ কাজিৰঙাত মানে আহিছোঁ যিহেতু আহিছোঁ বোকাখাটৰ পেৰা খাই যাওঁ তেওঁলোকে ঠিক আছে ধন্যবাদ ইমান ধুনীয়া পেৰা খোৱাৰ বাবে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি বাই চাইন অফ